हेलो गाइस आज अन्य এটা ব্লগ লৈ আহিছোঁ। আজি আমাৰ ঘৰত সকাম আছে তো এতিয়া মায়ে মোক মিঠাতেল আনিব দিছে। মই গৈ আছোঁ ভণ্টিহঁতৰ লগত দেখাব বিচাৰিছোঁ। এইজনী হৈছে আইছা, এইজনী হৈছে ধৰ্মিষ্ঠা। এইফালে চব বতৰটো পুৱা ডাৱৰ হৈ আছে, অলপ গৰম পৰি আছে গাইস। চাই থাকক ভিডিঅ'টো শেষলৈকে। আমি পালোহি এতিয়া দোকান পালোহি। এতিয়া আমি মিঠাতেল কিনি ঘৰলৈ গৈ আছোঁ। এতিয়া চাহ পৰিৱেশটো পুৰা ঠাণ্ডা, কোনো মানুহ চানুহ নাই, খালী আপোনালোকক ই আমাৰ আইচাই উল্টাকে খোজকাঢ়ি দেখাব দে। চাওক চেন্দেল যে থাকি গ'লগে দেখিছে। এতিয়া দেখাওক দুইজনীয়ে মানে ৰেচ কৰিব দে কোন জিকিব আগত। এই চাইফালে পিছফালৰ পৰা গাড়ী আহিলে হ'লা বুলি গাইছ। আমাৰ ঘৰত সকাম পাতিছে। এইফালে চাওক গোটেই টিপাল চিপাল দি একদম পুৱা বাচন বৰ্তি আনিলে। এইফালে দদৌ কেইজন বহি আছে দেখিব পাৰিছে। মই দূৰৰ পৰা দেখাইছোঁ, ওচৰত গৈ দেখাই দিম। চাওক আকৌ আমাৰ ভণ্টি ভাগৰ গাটো বেয়া। এইজনী হৈছে গাটো বেয়া আনি হাই বোলো গা চা বেয়া হৈ আছে গাইছ। ভকত কেইজন আহিছে, আমাৰ ওচৰৰে দদৌ কেইজন আহিছে। আমাৰ ভণ্টিহঁতি বহি ধুৱাই দিছে। চাওক গাইছ, এইফালে হাঁহ চাহ কাটি আছে গাইছ। চাহও খাই লৈছে ষ্টাইল চাওক গাইছ। এতিয়া আমি চকীবোৰ একদম লাইনে লাইনে লগাই দিলোঁ। চাওক গাইছ, এইফালে আমাৰ ভণ্টিয়ে চাফা কৰি আছে। চব্জিবোৰ আনিছে, ইয়াত থৈ লৈছে, তাৰপৰা কাটি গোটেই মানুহবোৰে এতিয়া মাংস কাটিব লৈছে, হাঁহ মাংস। এইফালে চাওক দেখিছেনে গাইছ। এইফালে এতিয়া চব্জিবোৰ আছে, আমাৰ দাই থৈ আছে চব্জিবোৰ। এইফালে আমাৰ ধৰ্মিষ্ঠা বহি আছে গাইছ। মই ধুতি চুটি পিন্ধি ল'লোঁ। চাওক এইফালে ধুতি চুটি পিন্ধি একদম ৰেডি। তাৰ গামোচাখন ল'ব আছে। এইফালে আমাৰ নো আছে, হেল্ল' কৈ দিয়া। আমাৰ ঘৰৰ দুটা গৃহস্থ শুই আছে দেখিছে। এজনী মাকজনী, এইটো পুতি মানে ছোৱালীজনী ব্লেক পেন্থাৰ। এইফালে আইতাকেইজনী আহিছে মানে লাহে দিয়ে। দদৌকেইজনে চাহ খাই আছে গাইছ। এতিয়া ভণ্টিহঁতি খাই আছে, ভুজিয়া খাবলৈ দিছে, চাহ খাইছে, ভুজিয়া খাইছে কেইজনী। এইজনীতো মোবাইল চাইছে খাই আছে। চব্জি কাটি আছে আইতাহঁতি গাইছ। এইফালে চাহ তাহ দি আছে, এইফালে দাই এইফালে চাহ বনাই আছে। এইফালে দদৌকেইজনে নাম লৈ আছে। দদৌকেইজনে ভাত বনাই আছে। এইফালে আইতাকেইজনীয়ে পুৰা চব্জি তব্জি কাটি আছে। এইফালে চাওক গাইছ, এইফালে পুৰা চব্জি থৈ দিছে, কাটিবলৈ আছে গাইছ। আমি আহিছিলোঁ দাই খুৰীহঁতৰ লগত সত্ৰলৈ, মানে কিবা দান দক্ষিণা দিব আছিলে। এইফালে চাওক পুৰা ধুনীয়া ধুনীয়া ফুল পুৰা লাগি আছে। চাওক এইফালে চাওক গাইছ, এইফালে খুৰীহঁতি আছে। আৰু মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি দিব। দদৌহঁতি নাম লৈছে চাওক গাইছ। চব্জি কাটি এটাব এতিয়া গাইছ। এইফালে ভাত বনি আছে, এইফালে দাইল চাইল হৈ গ'ল। দদৌহঁতি এইফালে বনাই আছে, ইটো চাইডো বনাই আছে। চাব পাৰিছে এইবোৰ আইতাহঁতি শাক কাটি এটাইছে। এতিয়া ঘণ্টাৰ পিছত হৈ যাব। এইটো আমাৰ টমি ভাগৰ লাগি গৈছে থাকি থাকি গাইছ। আমাৰ খুৰীহঁতি এতিয়া সেয়া লৈছে। যোৱা তুমি সেয়া কৰাগৈ যোৱা। তাহাঁতি পচলা কাটি আছে চাওক গাইছ।
খানাবোৰ ৰেডি হৈছে লাহে লাহেকে গাইছ দৈ দিছে খাবলৈ হ'লে মই খাই এটা হ'লেও আধা ডোখৰ দেখাই দিছোঁ হেল্ল' গাইছ নু হয় দৈ খাই আছে বাতিয়ে বাতিয়ে এইফালে দাই খুৰীহঁতি খাই আছে এইফালে খানা হৈছে গাইছ এতিয়া প্ৰসাদ বিলাব এতিয়া প্ৰসাদ হেৰি কৰি আছে গাইছ চাই যাওক এইফালে দদু কেইজনে বনাই আছে মাংস বনিছেগৈ লাহেকে গাইছ প্ৰসাদ দিছে খাবলৈ গাইছ এতিয়া দদুহঁতক খাব দিছে